মাকৰ লগত কথা পাতিলোঁ, মাহীয়েকৰ লগতো কথা পাতিলোঁ, কিন্তু একো নহ'ল। একো এটা কৰিবও নোৱাৰিলোঁ। লৈয়ে আনিলোঁ হয়, কিন্তু ইমান কম বয়সত কি হ'ব? মোৰ ঘৰত একচেপ্ট নকৰে। দিনবোৰ পাৰ হ'ল, তাইৰ বিয়াও হ'ল। এদিন অচিনাকি নম্বৰ এটাৰ পৰা ফোন এটা আহিল। মই তোক বহুত বেয়া পাইছো। কোন হয় বাৰু? চিনি পোৱা নাই। মই প্ৰিয়া। কি হ'ল? মই তোক বহুত বেয়া পাইছো। কিয়? একো এটা নোকোৱাকৈ আহিলি। কি ক'ব লাগে আৰু তোক? মই যি আছিল সকলো ক'লো। বিয়ালৈ মাতিছিলি, গ'লো। আৰু মোৰ যাব মন নাছিল। তোক কইনাৰ হাতত চাবলৈ মন আছিল বহুত, সেইকাৰণে গ'লো। একো এটা নোখোৱাকৈ গলি তই? মোক খাবলৈ মাতিছিল নেকি? নহয় অ, তই বুজি নাপাও কথাবোৰ। তেনেকৈ নকবি, দুখ লাগে। তোৰ মা বাবা কিন্তু মুখখন চাবলগীয়া আছিল। কিয়? ভাল লাগিব এটিটিউডবোৰ দেখি। কি এটিটিউড দেখিলিনো? মোক এনেকৈ চাইছে, মই যেনিবা বিয়াখন ভাঙিবলৈহে গৈছো। হ'ব, মই এইবোৰ বেয়া পাওঁ। তই হেপি আছ নহয়? তই মোক ভুল বুজি আছ? নাই, একো ভুল বুজা নাই। কিবা ভুল হলে মাফ কৰি দিবি। নাই, মোৰে ভুল আছিল তোক ভাল পাই। হ'ব, এতিয়া নতুন জীৱন আৰম্ভ কৰিছো। আজিৰ পৰা আৰু সেইবোৰ কথা নকবি। তই সুখী মানে ময়ো সুখী। ভালকৈ থাকিবি। টোপনি ধৰা নাই? ইমান ৰাতি হ'ল। নাই আজিকালি নিশাচৰ প্ৰাণী। গেম খেলো ৰাতি ৰাতি। তই মাক বেয়া নাপাবি, মা তেনেকুৱাই। মই জানো। আৰু এটা কথা, মই একো এটা নাখালো বুলি কোনে ক'লে? মই জানো। ফ্ৰেণ্ড হিচাপে কথা পাতিম আজিৰ পৰা। পাতিবিনে? এই বুলি কৈ ফোনটো কাটি দিলো। বহুত আৱেগিক হৈ পৰিছিলো আৰু পিছদিনাই ৰাতিপুৱা চিমটো ভাঙি দিলো। মোৰ জীৱনৰ সঁচা প্ৰেম, জীৱনত প্ৰথমবাৰ প্ৰেমত পৰিছিলো। 3 বছৰ 6 মাহ 17 দিন তাইৰ লগত কটাইছিলো। কিন্তু বিধাতা নিয়ম, কিনো কৰিব পাৰিম আমি।